to my YouTube channel Honmoni Blog আৰু বিহু পাইছে আমি পিঠা খুন্দাবলৈ যাম আজি আৰু এয়া দেখিছে নে চাউল লৈ লৈছো বৰা চাউল কোলা বৰা চাউল তিয়াই থৈছিলো আৰু পানীখিনি টুকিছো এইখিনি টুকিলে আৰু খুন্দাবলৈ লৈ যাম এতিয়া আহিলো এতিয়া বমা ঘৰতে ঢেকি দিওগে বমা ঘৰত ঢেকি আছে আৰু ভিডিওটো হেকলৈকে চাব ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব দে বমা ঘৰত ঢেকি আছে বমা ঘৰত ঢেকি দিওগৈ আহি পালো এতিয়া বমা ঘৰত সোমাই যাওঁ ভিতৰলৈ খালে আহি পালো সোমাই যাওঁ ভিতৰলৈ আমাৰ ঢেকিত পিঠা খুন্দি আছে ইফালে মায়ে খুন্দি আছে পিঠাগুৰি খুন্দা হৈ গ'ল এতিয়া ঘৰলৈ গৈছো সেইফালে মা আহি আছে আৰু এতিয়া ঘৰলৈ গৈ আছো ঘৰত গৈ পিনে আপোনালোকক তিল পিঠা বনাই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক ভিডিওটো তিল পিঠাত দিবলৈ নাৰিকল দুটা লৈ ললো ফালিলো আৰু এইখিনি ৰুকি লওঁ এতিয়া আৰু ৰুকি পিনে দেখুৱাই আছো ৰুকা হৈ গ'ল আৰু চেনি আৰু নাৰিকল দি বনাম তিল পিঠা নাৰিকলখিনি ভাজি ল'ম ধুনীয়াকৈ এইফালে গেছ অন কৰি দিলোঁ কেৰাহী পাতিলোঁ নাৰিকলখিনি এনেকৈ ঢালি দিলোঁ আৰু এইখিনি ভাজি ল'ম আৰু ভাজি পিনে তিল পিঠা বনাম কল ভজা হৈ গ'ল মোৰ ইফালে টাৱাখন পাতি দিছোঁ গৰম হ'বলৈ আৰু এখন পিঠা বনাই যাম মই আমাৰ তিল পিঠা হৈ গ'ল বনোৱা আৰু ভিডিওটো আজি কেনেকুৱা পালে জনাব ভিডিওটো ভাল পালে কমেন্ট এটা কৰিব আৰু লাইক এটা কৰিব আজিলৈকে ইমানটোৱে বাই বাই